बरथला प्राइमारी बिपिएफ दलर उद्योगत जी निर्वाचनी सभा इक उपस्थित हबले पाई मैं खूब ভাল লাগিছে। तो देरी हल 2-2.5 घंटा आपनालोके 5टा बजार पर इते आछे बुली मैं शुनिबले पाइछु হয় ना 5टा बजार पर आछे 5टा हले कि काम हले हल ना कि काम हले हल 1 घंटा 2 घंटा लेट हले कि काम हले हल बस। तो कि काम हब लागे मैं आज जेतिया नेशनल हाईवे पर सोमाइसे मक जी रास्ता दी लै आइसे इयात प्रथम फानिरामे এই रास्ताটো फाका बनाई দিব লাগিব। रास्ता खूब बेया এই रास्ताটো फाका बनाई दियक ভাল পাব बरथला बाकी राइजे और निश्चय बेलेग रास्ताओ निश्चय থাকিব। एटु मैं কৈছো যে এটো এনে হেতুটো হব কৰিবই লাগিব কৰিম रास्ता बा जेनेकुवा कतबा स्कुल कलेजर कथा এইবিলাক বনাবই। তো এতিয়া আমি গঠেই से रामपुरर পৰা आरम्भ কৰি মই আপ টু বিশ্বনাথ ডিস্ট্রিক্ট गहपुर ढेकियाजुली बा भालुकपुं बा हरिसिंगा उदालगुरि बा गरेश्वर जिमान बीटीसी अंचल आछे এই অঞ্চলত ঘুরি পেলাই মই নির্বাচনী সভাত মই যেটো গম পাইছো যে সকলো জাতি জনগোষ্ঠীয়ে এইবাৰ বিপিএফক সরকার লাগে বুলি হাজার হাজার মানুহে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ লোকসকলে ওলাই আহিছে। তো মই মনটো খুব ভাল লাগিছে। আজি এই বৰতলাটো কাজলগাঁও সমষ্টিৰ ভিতৰত থকা এক বৰতলা প্ৰাইমাৰীৰ আণ্ডাৰত যেটো আজি এই সভা ইয়াতো মই সকলো শ্ৰেণীৰ মানুহ আমি লগ পাইছো দেখিবলৈ পাইছো হাজাৰ হাজাৰ মানুহ আহিছে। তো মই ধন্যবাদ যাচিছো আপোনালোকে যে আমাৰ দলক বা বিপিএফক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আগন্তুক যেটো নিৰ্বাচন 22 তাৰিখত যেটো নিৰ্বাচন হ'ব সঁচাকে আপোনালোকে নাঙ্গলৰ চিনত ভোট দি পেলাই জয়যুক্ত কৰিব হয় না। ভোট এনে নিদে আমি জানো আপোনালোকে হয় মই বিশ্বাসত আছো। আজি মই গহপুৰত মিটিং কৰি আহিছো বুঝিছে যে আপনালোকে তো কিবা একটা আশা কৰি পেলাই আহিছে ইয়াত আমাৰ বিপিএফ দলৰ মিটিংটো শুনিবলৈ নিশ্চয় কিবা একটা আশা আছে। আশাটো কি গহপুৰৰ ৰাইজক মই বুঝিছো আপোনালোকে যে ইমান হাজাৰ হাজাৰ মানুহ আহিছে আমাৰ দলৰ যেটো নিৰ্বাচনী সভা এই নিৰ্বাচনী সভাত আমাৰ বিপিএফ দলৰ নেতাসকলে কি ক'ব এইটো শুনিবলৈ আহিছে না এনে আহিছে এনেকুৱা বুঝিছো নাই আমি এনে আহা নাই। ভোট দিয়াৰ পিছত জিকি যোৱাৰ পিছত যেতিয়া সরকার আহিব আপনি আমার মাটিটো ফাট্টা কৰি দিব লাগে বুলি মোক কৈছে গহপুৰবাসী ৰাইজে। গহপুৰত কোন আছে সব বড় গহপুৰ মই আজি যত মিটিং কৰিছে ইয়াত মুছলিমো নাই ইয়াত কোনবা অসমীয়াও নাই ইয়াত কোনবা বঙালীও নাই ইয়াত কোনবা আদিবাসীও নাই। মই আজি প্ৰথম যত মিটিং কৰিছে এটো অকল বড় মই সুধিছে আপোনালোকে যে ইমান হাজাৰ হাজাৰ আহিছে নিশ্চয় কিবা উদ্দেশ্য থাকিব কওকচোন এনেকুৱা সুধিছো মই। তো তেতিয়া কি কয় আমাৰ মাটিটো ফাট্টা হোৱা নাই আমাৰ মাটিটো ফাট্টা বনাই দিয়ক বুলি কৈছে। ইয়াৰে একে হয় না নয় প্রথম কামটো হব লাগিব মাটিৰ পাট্টা দিয়া। এই কথাটো আমাৰ বড় সকলেও কৈছে অকল মুছলিম নহয় অকল বেংগলী নহয় অকল কোনোবা গাৰো ৰাভা নহয়। তেতিয়া আমি কৈছো অকল বড় নহয় মাটিৰ সমস্যাটো অকল বড়ৰ লগত নহয় বেংগলীৰ লগতো আছো আদিবাসীৰ লগতো আছো মুছলিমৰ লগতো আছে ৰাজবংশীসকলৰ লগতো আছে
মানে কোনোবা বড়ো মানুহসকলৰ লগত কোনোবা লগত মাটিৰ পাত্তা আছে, কোনোবা বড়ো মানুহৰ লগত মাটিৰ পাত্তা নাই, কোনোবা মুছলিমৰ লগত আছে, কোনোবা মুছলিমৰ লগত মাটিৰ পাত্তা নাই। তো আমি সেইটোকে কৈ আছোঁ BPF দলে যে এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথম কামটো হ'ব সকলো জাতি জনগোষ্ঠীৰ যিসকলৰ লগত মাটিৰ পাত্তা নাই এইসকলক মাটিৰ পাত্তা প্ৰদান কৰিব বুলি আমি ডিচিশ্যন লোৱা আছে। ভাল হৈছে না বেয়া হৈছে কওক। যদি নালাগে নালাগে ক'লে হ'ল, যদি নালাগে নালাগে বুলি ক'লে হ'ল। বাছ ৭৫,০০০ ল দিব বুলি কৈছে না। ৭৫,০০০ লাগে না মাটিৰ পাত্তা লাগে ক? এই যে মহিলাসকলক ৭৫,০০০ দিব বুলি কৈছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োক কৈছে না কোৱা নাই? ৭৫,০০০ দিম বুলি কৈছে। শুনিছেতো না ৭৫,০০০টো। তো সেইটোকে ল'ব না মাটিৰ পাত্তা ল'ব আপোনালোকে ঠিক কৰি ল'লে হ'ল। আমি কিন্তু ৭৫,০০০ নাই। আমি কৈছোঁ সকলো জাতি জনগোষ্ঠীৰ লগত যাৰ যাৰ লগত মাটিৰ পাত্তা নাই ইহঁতক মাটিৰ পাত্তা প্ৰদান কৰিম বুলি আমি আমাৰ যিটো ইস্তাহাৰ ইলেকশ্যন ইস্তাহাৰ মেনিফেষ্টো এই 2 দিনতে ওলাব। আমি অপেনিং কৰি দিম। তাতেও আপোনালোকে আমাৰ BPF দলৰ ইস্তাহাৰত দেখিবলৈ পাব যে BPF দলে চৰকাৰ গঠন হোৱাৰ পিছতে সকলো জাতি জনগোষ্ঠীক মাটিৰ পাত্তা প্ৰদান কৰিব বুলি লিখাটো আপোনালোকে পাব। তেতিয়া চাই থাকক আপোনালোকে দেই, বেলেগ একো নাই। আমি কিয় কৈছে মাটিৰ পাত্তা প্ৰদান কৰিম বুলি? এই মাটিৰ যিটো অধিকাৰ এইটো BTCক দিয়া হৈছে। মাটিৰ পাত্তা দিয়া সময়ত না দিল্লীত সুধিব লাগে না দিছপুৰক সুধিব লাগে। এইটো আপোনাক গঠাই দিছে। দিল্লী আৰু দিছপুৰে আলোচনা কৰি পেলাই BLTৰ লগত চুক্তি কৰিছে। এই চুক্তিটো মই লিখা নহয়, দিল্লী আৰু দিছপুৰে লিখি পেলাই আমাৰ BLTৰ লগত চুক্তি কৰিছে। এই চুক্তিত লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ বুলি কৈ আছে। বুজি পাইছে না? এই চুক্তিটো BLTয়ে নিজে লিখি পেলাই সই কৰা নাই। আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে লিখি পেলাই আমাৰ বৰষুণ দিছে নাকি? একবার ভিজাইলে কি হল? খাম হলে গল নাকি? খাম হলে গল। লাগলে একদিন 1 ঘন্টা ভিজি যাম আমি। খাম হলে গল নাকি? দিল্লী আৰু দিছপুৰে আমাক লিখি পেলাই চুক্তি কৰিছে। এই চুক্তিত লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ কৰি দিছে আমাৰ BTC। ইয়াত দিছপুৰ বা দিল্লীক সুধিব লগা নাই। সেইকাৰণে ভয় নাখাবি। আপুনি ইচ্ছা কৰিলে এই BTCৰ জমিনত মাটিত কি কৰিব পাৰে কি কৰিব নোৱাৰে। আমি পাহাৰো বনাব পাৰে, পুখুৰীও খান্দিব পাৰে। ইয়াৰ কাৰণে আমি দিল্লী আৰু দিছপুৰত দৰখাস্ত দিব নালাগে যে এই মাটিত আমি পুখুৰী খান্দিম। ইয়াৰ কাৰণে দিল্লী দিছপুৰৰ পাৰ্মিশ্যন নালাগে। এই মাটিত আমি পাহাৰ বনাম, ইয়াৰ কাৰণে আমি দিল্লী আৰু দিছপুৰত দৰখাস্ত দিব নালাগে। চুক্তি কেনেকুৱা আছে বাৰে বাৰে কৈ আছে। এই চুক্তিৰ স্পিৰিটত আমি কাম কৰিম। কোৱা হৈছে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে সবে BTCৰ বাসিন্দা। এইটোতো মই লিখা নাই, মই চুক্তি কৰিছে। মই এইটো লিখিছে দিল্লী আৰু দিছপুৰে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে। সেইটোৱে না মই নিজে লিখি পেলাই লৈছে নেকি? 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে সবে BTCৰ বাসিন্দা। আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকিব। এইটো কি মিনিংটো? আপনার ধর্ম ইসলাম ইসলাম হিসাবে থাকব, আপনার ধর্ম খ্রিস্টান খ্রিস্টান হিসাবে থাকব, আপনার ধর্ম বাথৌ বাথৌ হিসাবে থাকব। আপনি য'ত যেনেকৈ আছে এনেকৈ থাকিব।
আপনি বাংলা ভাষা কয় ক'ব পাৰিব, আপনি অসমীয়া ভাষা কয় ক'ব পাৰিব, আপনি বড়ো ভাষা কয় ক'ব পাৰিব, আপনি হিন্দী ভাষা কয় ক'ব পাৰিব। এইটোকে কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল ইয়াত বসবাস কৰি আছে, য'ত যেনেকৈ আছে এনেকৈ থাকিব। কি মিনিংটো এইটোৱেইতো, এইটো ভাইলেট কৰিব নোৱাৰে, এই চুক্তিটো ভংগ কৰিব নোৱাৰে, কাৰো শক্তি নাই। এই চুক্তিটো ভাৰতৰ পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভাত পাছ কৰি পেলাই প্ৰেচিডেণ্টে এছেণ্ট কৰি পেলাই এইটো আইনগতভাৱে পাছ হৈছে, সুপ্ৰিম কোৰ্টত এছেণ্ট আছে। সুপ্ৰিম কোৰ্টে আইন হিচাপে এইটো স্বীকৃতি দিছে। স্বীকৃতি পোৱা এই চুক্তিটো কোনোবা ভংগ কৰিব পাৰিব? আমি কাম কৰি আছো, চুক্তি কৰাৰ পিছত, চৰকাৰ কৰাৰ পিছত এই চুক্তিৰ মতে আমি কাম কৰি আছো, বাছ। চুক্তিৰ বাহিৰে আমি কাম কৰা নাই। এইটো হিন্দু, এইটো মুছলিম, এইটো খ্ৰীষ্টান এনেকুৱা ভাগ কৰি পেলাই আমি কাম কৰা নাই।